তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? যিহেতু আমি এতিয়া ষ্টুডেণ্ট, আমাৰ ওচৰত এতিয়া ফালতু পইচা খৰচা কৰিবৰ কাৰণে ভাবিব লাগে। যিহেতু আমি মোবাইলৰ ৰিচাৰ্জ কৰিবৰ কাৰণেও ভাবিব লাগে, কেনেকুৱাত কৰিম, ক'ৰ পৰা পইচা মিলাম, ঠিক আছে। আৰু কোনোবাটো গেমত টপ আপ কৰাটো বহুত দূৰৰে কথা। আৰু যদি আপোনালোকে ফ্ৰী ফায়াৰত একো পইচা খৰচা নকৰি পেলাই আপোনালোকে গানৰ স্কিন, আনলিমিটেড ডায়মণ্ড আৰু কেৰেক্টাৰ ল'বলৈ খোজে, তেতিয়াহ'লে ভিডিঅ'টো ভাল কৰি চাই যাব, ঠিক আছে। এপটোৰ লিংক ডিছক্ৰিপশ্যনত আছে, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকৰ আগত এনেকৈ ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপোনালোকে অলপ ৰখিব লাগিব, এইটো লোডিং হোৱালৈকে, ঠিক আছে। বেছি টাইম নহয়, অলপ টাইম। এনেকৈ লোডিং হোৱাৰ পাছত আপোনালোকৰ এনেকৈ এটা দেখাই দিব, সেইটো আপোনালোকে বেক কৰি দিব। তাৰপিছত আপোনালোকৰ ইয়াত ইণ্টাৰফেচটো এনেকৈ ওলাব আৰু ইয়াত ধেৰ অপশ্যন আছে। আপোনালোকে ইয়াত তাৰপৰা আপোনালোকে ইয়াত ডায়মণ্ড ল'ব পাৰিব, ঠিক আছে। মই ডায়মণ্ড কেনেকৈ ল'ব লাগে আপোনালোকক ভাল কৰি বুজাই দি আছোঁ, ঠিক আছে। আপোনালোকৰ যেতিয়া এই য়েল্ল' ডায়মণ্ডটো 8,000 বা 8,000ৰ বেছি হৈ যাব, তেতিয়াহ'লে আপোনালোকে ইয়াত ফ্ৰী ফায়াৰত ডায়মণ্ড ল'ব পাৰিব আপোনালোকৰ আইডিটোত, ঠিক আছে। আপোনালোকক কেনেকৈ কি কৰিব লাগে মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো ভাল কৰি চাই যাব, ঠিক আছে। ইয়াত মিছন আছিলে, মিছনত প্ৰেছ কৰিলে আপোনালোকৰ এনেকৈ আহিব। ইয়াত লিখা আছে প্লে গ'ল্ডেন স্পিন, প্লে ফ্ৰণ্টেন স্পিন স্ক্ৰেচ কাৰ্ড, ঠিক আছে। আপোনালোকে এই চবত যদি প্ৰেছ কৰে আপোনালোকে 10-15 মিনিটত আপোনালোকে ধেৰ য়েল্ল' ডায়মণ্ড কালেক্ট কৰি ল'ব পাৰিব। আৰু সেয়া দি পেলাই আপোনালোকে ফ্ৰী ফায়াৰত ডায়মণ্ড ল'ব পাৰিব, ঠিক আছে। আপোনালোকে ভাল কৰি চাই যাওক, ঠিক আছে। ইয়াত আপোনালোকৰ লিখা দি আছে গ'ল্ডেন স্পিন স্ক্ৰেচ কাৰ্ড। মই আপোনালোকক ইয়াত দেখাই দি আছোঁ। ইয়াত আপোনালোকে গানৰ স্কিনো ল'ব পাৰে। ইয়াত বহুত গানৰ স্কিন আছে। আৰু এনেকুৱা ভিডিঅ' কিবা অ'পেন হ'লে আপোনালোকে কাট কৰি দিব, ঠিক আছে। আপোনালোকে ইয়াত ধেৰ বন্ধুকৰ স্কিন আছে, আপোনালোকে যোনটোৱে ল'ব বিচাৰি ল'ব পাৰে, চব এটা ৰেটতে আছে। ইয়াত কোনো ধৰণৰ পইচা খৰচা কৰিব নালাগে, ঠিক আছে। আপোনালোকে ভাল কৰি চাই যাব কেনেকৈ ল'ব লাগে, কি কৰিব লাগে। এনেকৈ যিটো এনেকৈ কিবা আহিলে আপোনালোকে বেক কৰি দিব, ঠিক আছে। আপোনালোকক দেখাই দি আছোঁ। ইয়াত আছে গ'ল্ডেন মিছনত আপোনালোকে প্ৰেছ কৰিলে আপোনালোকৰ ফাৰ্ষ্টত যোনটো স্পিন আহি আছে তাত প্ৰেছ কৰিব। আপোনালোকে ইয়াত প্ৰেছ কৰিলে ওপৰত দেখিছে নেক্সট স্পিন 5 ছেকেণ্ড, 10 ছেকেণ্ড, 10 ছেকেণ্ড, তেনেকৈ আপোনালোকৰ স্পিন হয়। আৰু আপোনালোকৰ যিকেইটা কেৰেক্টাৰ দেখাই দি আছে এয়া আপোনালোকে ফ্ৰী পাব। আৰু এই য়েল্ল' ডায়মণ্ডো আপোনালোকে ফ্ৰী পাব, ঠিক আছে। আপোনালোকে স্পিন কৰি গৈ থাকিলে হৈছে। মই কৰি পেলাই দেখাই দি আছোঁ। মই ইয়াত কি পাওঁ, ফাৰ্ষ্টৰ বাৰত 0, একদম 0, কি কপাল আৰু, ঠিক আছে। আৰু ছেকেণ্ড টাইমত আপোনালোকক দেখাই দি আছোঁ। ইয়াত গানৰ স্কিন, ছোৱালীৰ স্কিন আৰু ছোৱালী ড্ৰেছৰ স্কিন আৰু পেটৰ স্কিনটোও আছে। ইয়াত আপোনালোকে এনেকৈ আপোনালোকৰ যদি কপাল ভাল থাকে তেতিয়াহ'লে আপোনালোকে সেয়াও ল'ব পাৰিব। খালি আপোনালোকে এপটো এবাৰ ইউজ কৰি পেলাই একো নাই পোৱা বুলিকৈ এৰি নিদিব, আকৌ আনইনষ্টল কৰি নিদিব, ঠিক আছে। ইয়াত আপোনালোকে এনেকৈ ড্ৰেছৰ স্কিন বা কেৰেক্টাৰো পাব আপোনালোকে। আৰু ইয়াত আপোনালোকে আনলিমিটেড ডায়মণ্ডো কালেক্ট কৰিব পাৰিব, ঠিক আছে। ইয়াত দুটা গানৰ স্কিন আৰু ছোৱালী ড্ৰেছৰ স্কিনটো আছে। ইয়াত 2x গ'ল্ড, সেইটোত প্ৰেছ কৰিছোঁ, তাত এটা এড ষ্টাৰ্ট হয়, এডটো আপোনালোকে কাট কৰি ল'ব, ঠিক আছে। 2x গ'ল্ডত একবাৰ স্পিন কৰি পেলাই চাওঁ ইয়াত কি হ'ব। টা য়েল্ল' গ'ল্ড মানে ডাবুল আহিছে। আৰু এনেকৈ এড কিবা জৰিলে আপোনালোকে কাট কৰি দিব। আৰু ইয়াত দেখি আছে তলত এটা পেটৰ স্কিন আছে, পেটৰ স্কিন হয়, সেইটো ধৰিব নোৱাৰিছোঁ। আৰু কেৰেক্টাৰটো আছে, কেৰেক্টাৰটো আপোনালোকে ফ্ৰী পাব। আৰু ইয়াত DJ আলোকো আহে, ঠিক আছে। আপোনালোকক মই খালি কৰি পেলাই দেখাইহে দি আছোঁ। আৰু আপোনালোকৰ আগতে মই কিমান য়েল্ল' ডায়মণ্ড কালেক্ট কৰি ল'লোঁ আপোনালোকৰ চকুৰ আগতে দেখিছে নহয়। মোৰ ওচৰত এতিয়া 70টা আছে। আৰু আপোনালোকক বেলেগ স্পিনো কৰি পেলাই দেখাই দি আছোঁ। ইয়াত আপোনালোকে ইয়াত আছে DJ আলোক, আৰু এটা কি এইটো পেটৰ স্কিন হ'ব পাৰে।
ঠিক আছে এবাৰ স্পিন কৰোঁতে কি পাওঁ এই 5টা য়েল্লো ডায়মণ্ড মাত্ৰ। আকৌ আহিছে ইয়াত DJ আলোক, আকৌ 5টা য়েল্লো ডায়মণ্ড। ঠিক আছে আপোনালোকৰ কপালটো এনে মোৰ নিচিনাই নহ'ব যেনে মোৰটো একদম খাৰাপ, কি ক'ম আৰু মই। ঠিক আছে আৰু এইটো স্ক্ৰেচ হয়, ইয়াত আপোনালোকে স্কেচ কৰিলে ডায়মণ্ড বা আপোনালোকে তেনেকৈ কেৰেক্টাৰ পাব। আপোনালোকে মিলিব লাগিব খালি 3টা। ঠিক আছে মোৰ এতিয়া কি মিলে, আকৌ ইয়াতো ফাৰ্ষ্টৰ টাইমত 0, একদম 0। ঠিক আছে এড আহিলে আপোনালোকে কাট কৰি ল'ব আৰু 10 ছেকেণ্ডৰ পাছে পাছে আপোনালোকে ইয়াত এড স্পিন কৰিব পাৰে। আৰু 11টা য়েল্লো ডায়মণ্ড। ঠিক আছে মই আপোনালোকক দেখাইহে দিছোঁ দেই, আৰু আপোনালোকক দেখাওঁতে মই কিমানখিনি ডায়মণ্ড কালেক্ট কৰি ল'লোঁ, আৰু আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব ভাল লাগিছে যদি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকৈ আপোনালোকৰ কামৰ ভিডিঅ' আনি থাকোঁ। ঠিক আছে ফ্ৰেণ্ডছ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি সুধিব কিবা সুধিব থাকিলে। जैसे ही क्रिप्टो में इन्वेस्ट करने की सोचो तो अंदर से